মাজুলীৰ সহজ সৰল লোকসকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া, মাজুলীয়া ল'ৰা ছোৱালীৰ প্ৰেম ভালপোৱা আৰু উজ্জ্বল ভৱিষ্যতৰ সন্ধানক লৈ নিৰ্মিত কৰা এখন অসমীয়া চলচ্চিত্ৰ হ'ল বৰনদী ভটিয়াই। ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অনুভৱ কৌশিক বৰাই। ছবিখনত সংযুক্ত আছে ৫টাকৈ গীত। গীতসমূহ পৰিচালনা কৰিছে তৰালী শৰ্মাই। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা, জয় বৰুৱা, অবিনাশ ভূঞা আৰু অনুপম কৌশিক বৰাই। ছবিখনত দৃশ্যগ্ৰহণ কৰা হৈছে মাজুলী, শিৱসাগৰ আৰু গুৱাহাটীৰ বিভিন্ন মনোৰম স্থানত। নমস্কাৰ, মোৰ নাম অনুপম কৌশিক বৰা, মাজুলীৰ ঘৰ। বৰনদী ভটিয়াই ছবিখনৰ মই লিখক, পৰিচালক। 2011 চনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মই, আৰু সংযোগবশতঃ মাজুলীৰ পৰা মই প্ৰথমজন NSD। এইবাৰ আমি বৰনদী ভটিয়াই নামৰ ছবিখন কৰিবলৈ ওলাইছো। আকৌ আহিলে এই যাক, ৰাতি শোৱাৰো শান্তি নিদিবি হনে কিয়? চা মোৰ কবিতাখন ক'ত? পৰিচালক হিচাপে বৰনদী ভটিয়াই মোৰ প্ৰথম ছবি। ইয়াৰ আগতে প্ৰায় 80খন নাটকত অভিনয় কৰিছোঁ, 12খন নাটক নিজে ৰচনা আৰু পৰিচালনা কৰিছোঁ। ৰীমা বৰাৰ কথাছবি বকুল। মানুহক ফাল্টু সপোন দেখুৱাৰ বন্ধ কৰা। আমাৰ ইমানবোৰ মানুহ দেশৰ বাবে শ্বহীদ হৈ গ'ল আৰু আপুনি সপোন বুলি কৈছে। শংকৰ বৰুৱাৰ দ্য কিউৰিয়চিটি শ্বপত মই অভিনয় কৰিছোঁ। I think it's an important story to tell. ৰন্টু দা, আপুনি এই কামটো হাতত ল'লে বিপদত পৰিব পাৰে কিন্তু। বৰনদী ভটিয়াই হৈছে মাজুলী আৰু মাজুলীয়ালৰ জীৱনৰ উদযাপন। কেইজনমান মাজুলীয়াল ডেকা ডেকেৰীৰ প্ৰেম আৰু উজ্জ্বল ভৱিষ্যতৰ সন্ধান, এইটোৱেই হ'ল বৰনদী ভটিয়াইৰ মূল বিষয়। কিন্তু মাজুলী নামৰ যাদুকৰী ঠাইখনে তেওঁলোকৰ এই সন্ধানত টুইষ্ট আনি দিছে। বৰনদী ভটিয়াই মাজুলীৰ বাস্তৱিকতাক বৰ ৰসাল ধৰণেৰে আপোনালোকৰ আগলৈ আগবঢ়াই নিছে। তোমালোক হৃষ্টপুষ্টত তেজাল ডেকা ল'ৰাকেইজন ছাগলীৰ কাৰোবাৰত সোমালা যে, ভাল বেলেগ কাম বিচাৰি নাপালা? মাজুলীক বিষয়বস্তু হিচাপে লৈ ইতিমধ্যে ছবি নিৰ্মাণ হৈছে, কিন্তু এটা কথা লক্ষ্য নকৰি নোৱাৰি যে বাহিৰৰ পৰা মাজুলীখনক যি দৃষ্টিৰে চোৱা যায়, সেই দৃষ্টিৰ প্ৰতিফলনহে আমি এইসমূহ ছবিত দেখিবলৈ পাওঁ। মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, বিশ্বৰ বৃহত্তম নদীদ্বীপ, অসমৰ গৌৰৱ, বানে ধোৱা মাজুলী, খহনীয়াত জুৰুলা মাজুলী, এইকেইটা কথাতে মাজুলীৰ পৰিচয় সীমিত নহয়। মাজুলীৰ জীৱন বৈচিত্ৰ্যময়। অলেখ প্ৰত্যাহ্বানৰ মাজতো মাজুলীয়ালে জীৱন যাপন নকৰে, উদযাপন কৰে, আৰু ইয়াৰে প্ৰতিফলন বৰনদী ভটিয়াই। এশৰো অধিক অভিনয় শিল্পীৰ অভিনয় হৈছে বৰনদী ভটিয়াই ছবিখনৰ আটাইতকৈ ডাঙৰ সম্পত্তি। দৰথী ভৰদ্বাজ, কেনি বসুমতাৰী, মনীষা ভূঞা, হিমাংশু গগৈ, সোণমণি শৰ্মা, কৌশিক নাথ, ৰাজীৱ নাথ, এইসকল প্ৰতিষ্ঠিত প্ৰশিক্ষিত শিল্পীৰ লগতে মাজুলীৰ বিভিন্ন প্ৰান্তৰ অখ্যাত অথচ পাৰ্গত অভিনয় শিল্পীসকলে বৰনদী ভটিয়াইত অভিনয় কৰিছে। মই বহুত সৌভাগ্যৱান যে বৰনদী ভটিয়াইৰ DOP হিচাপে মই প্ৰয়াস শৰ্মা তামুলীক পাইছোঁ, ছাউণ্ড ডিজাইনাৰ হিচাপে দেৱজিৎ গায়ন, সম্পাদক হিচাপে ৰন্তু চেতিয়া, আৰু ছবিখনৰ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মা বাইদেউক পাইছোঁ। মাজুলীৰ যিটো আত্মা এই ছবিখনত আছে, সেই চৰিত্ৰকেইটাত আছে, সেই মৰমবোৰত, সেই ডায়লগবোৰত, সেই যি ধৰণে কাহিনীটো সাজিছে অনুভৱে, ক'ৰবাত সেই অসমীয়া আত্মা, সেই মাজুলীৰ আত্মাটো আছে। বৰনদী ভটিয়াই ছবিখন ৰাইজৰ ছবি। চিত্ৰায়নৰ সময়ত মাজুলীয়াল ৰাইজে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰিছে, আনকি আমাৰ বৃহৎ ফিল্ম ইউনিটটোৰ খোৱা ভাত সাজো তেখেতসকলে যোগাৰ কৰি দিছে। ভাৱৰীয়া দ্য টি পজিটিভছৰ সাঁচতীয়া পইচা, মোৰ পৰিয়াল, সম্বন্ধীয় আৰু বন্ধুবৰ্গৰ পৰা পোৱা পুঁজিৰে আমি ছবিখনৰ চিত্ৰগ্ৰহণ ইতিমধ্যে সমাপ্ত কৰিছোঁ। কিন্তু সম্পাদনা, কালাৰ কাৰেকশ্যন, কালাৰ গ্ৰেডিং, বেকগ্ৰাউণ্ড মিউজিক, ছাউণ্ড ডিজাইন, এই খৰচী পৰ্যায়সমূহ এতিয়াও বাকী আছে। তাৰ কাৰণে আমাক 5 লাখৰো অধিক এটি বৃহৎ পুঁজিৰ দৰকাৰ হৈছে। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে হাত উজান দিয়ক,
যথাসাধ্য বৰঙণি আগবঢ়াওক তেতিয়াহে বৰ্ণদী ভুটিয়াই নামৰ এই সপোনটো বাস্তৱত পৰিণত হ'ব ছবিখন আমি আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰিম আহক আমাৰ এই যাত্ৰাত সহযাত্ৰী হওক ধন্যবাদ আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক